खुलुमबाय स्टुडिअ आं सोमदोन बसुमतारी बिटिआर ओनसोलाव लाइमोनफोरनि राजखान्थियारि थासारिफोरखौ लानानै दिनै गोख्रों मोनसे गोहोम गोग्लैनायखौ जोङो बे समाव नुनो मोननाय जादों। लोकसभा बिसायख'थिया खाथिनिफ्राय खाथिसिनाव सौफैगासिनो दङ। बे समाव इउ.प दोलो एबा गुबुन गुबुन बेरेखा दोलोआनो जा गावनि राजखान्थियारि गोहो आरो बोलोखौ दिन्थिनो थाखाय गोबां गुबुन गुबुन जायगाफोराव राजखान्थियारि दोलोनि मोनसे जयनिं हाबाफारिखौ बे समाव जों नुनो मोनगासिनो दङ। थारैनो दिनै इउ.प दोलोआव मोनसे गिदिरथार मोनसे जाफुंसारनाय हाबाफारि लादों। 1000निबो बांसिन लाइमोनफोरा दिनै इउ.प दोलोआव जगदान जाफैनायखौ जोङो बे समाव नुनो मोननाय जादों। प्रमद बर'नि दैदेननाय इउ.प दोलोनि गोदान नोजोरजों थाद'नाय गैयै खामानि मावनायखौ मोजां मोननानै चिरां आरो क'क्राझार जिल्लानिफ्राय गासै 1000 गोदान लाइमोनफोरा इउ.प दोलोआव जयेन जाफैदों। थारैनो जों मिथिगौ दि लोकसभा बिसायख'थिया खाथिनिफ्राय खाथिसिनाव सफैनायजों गोबां राजखान्थि दोलोफ्रा गावबा गावनि दोलोखौ देरहासार खालामनायनि थांखिजों गोबां रोखोमनि हाबा मावनायखौ जोङो बे समाव नुगासिनो दङ। ओनसोलनि गोबां जायगाफोराव रायजो राजाफोरनि गेजेराव हाबनानै राजखान्थियारि दोलोनि फोसावदिं हाबाफारिनि लोगोसे जयनिं हाबाफारि लानायखौ नुनो मोननाय जादों। बेबादिनो दिनै क'क्राझार सोहोर हाब्रुबारियाव थानाय लाइमोन इउ.प नि गाहाय मावखुलियाव मोनसे ग्रेन्ड जयनिं हाबाफारिनि गेजेरजों क'क्राझार आरो चिरां जिल्लानिफ्राय गासै 1000 लाइमोन सेंग्रा सिख्लाफ्रा इउ.प दोलोआव जयेन जाफैदों। কেইবছৰমান আগলৈকে মই দেখিছিলোঁ যুৱ যুৱতীসকলে পলিটিক্সৰ প্ৰতি কোনো আকৃষ্ট বা এট্ৰেকশ্যন মই দেখিবলৈ পোৱা নাছিলোঁ। কিন্তু লাহে লাহেকৈ এতিয়া দেখিছোঁ বহুতখিনি যুৱ যুৱতীসকলে ইউথসকলে পলিটিক্সত জইন কৰিবলৈ লাইন লাগিছে। প্ৰায় যোৱা 3টা মাহত বহুত হাজাৰ আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী সকলে আহি পেলাই দলত যোগদান কৰিছে। আৰু মই তেখেতসকলৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ যে তোমালোকে কি কৰিব পাৰ্টিত আহিছা বা কি কৰিব বিচাৰিছা। তেখেতসকলে কৈছে যে আমিও ভাল কাম কৰিব বিচাৰোঁ। BTCত শান্তি আহিছে, এই শান্তিটো চিৰদিন থকাটো আমি বিচাৰোঁ আৰু সমাজৰ আপোনালোকৰ লগত মিলি পেলাই ভাল কাম কৰিব বিচাৰোঁ। গতিকে আজি মই এইকাৰণে ভাবিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যুৱ যুৱতীৰ কাৰণে বহুত কথা চিন্তা কৰিছে। তেখেতে যিটো বিশেষকৈ ছোৱালীসকলৰ কাৰণে বেটি বাচাও বেটি পঢ়াও এটা আঁচনি তেখেতে লৈছে। ইয়াৰ লগতে বিভিন্ন আঁচনি যুৱসকলৰ কাৰণে লৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুৱ যুৱতীৰ কাৰণে বহুত আঁচনি লৈছে। আৰু বিটিআৰত আমিও সুপাৰ 50 কৰিছোঁ। যিসকলে পঢ়ি আছে তেখেতসকলক যাতে চিভিল ছাৰ্ভেণ্ট হ'ব পাৰে, ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। আমি এইসকলক স্পৰ্টছৰ ক্ষেত্ৰত বহুতখিনি এনকাৰেজ কৰি আছোঁ, কালচাৰত এনকাৰেজ কৰি আছোঁ আৰু পঢ়া পাতি বিভিন্ন দিশত বহুত আমি হেল্প কৰি আছোঁ। এটা এনভাইৰনমেণ্ট এটা হৈ গৈছে যে আজিৰ পলিটিক্সত যুৱ যুৱতীসকলে আহিলে আগৰ নিচিনাকৈ কিবা এটা বেয়া তেনেকুৱা এটা চিন্তা তেখেতসকলে পোৱা নাই। আগতে বহুত পলিটিকেল লিডাৰবিলাকে মদ ভাং খাই বিভিন্ন পৰিৱেশবিলাক অলপ বেয়া কৰি দিছিলে, কিন্তু আজিৰ পলিটিক্সটো খুব এটা ভাল পলিটিক্স অসমত আৰম্ভ হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন যিটো পলিটিকেল কালচাৰ আনিছে, কাম কৰাৰ কালচাৰ, উন্নয়নৰ কালচাৰ, সমাজ সংস্কাৰৰ কালচাৰ, সমাজত এটা সুস্থিৰতা আনাৰ কালচাৰ, ইয়াত সকলো এট্ৰাক্ট হৈছে। কাৰণ সকলো বিচাৰে নিজৰ ঘৰখন নিজৰ গাঁওখন ভাল হ'ব লাগে, এইটো চবেই বিচাৰে। তো সেইকাৰণে আজি বিটিআৰ অঞ্চলতো চবেই বিচাৰিছে যে আগৰ যিটো বেয়া দিনবিলাক যিহেতু গুচি গ'ল, অনাগত দিনটো আমি সকলো মিলি পেলাই ভাল কৰিব লাগে। এইকাৰণে হ'ব পাৰে যুৱ যুৱতীসকল আহিছে। মই অহাটো ভাল পাইছোঁ। অনাগত দিনত আমি সেই যুৱ যুৱতীসকলক লৈ পেলাই আমাৰ অঞ্চলত ৰাজনীতি মানে সমাজখন আগুৱাই লৈ যাব লাগিব। বিভিন্ন জাতি জনগোষ্ঠীৰ নিজৰ জনগোষ্ঠীৰ সমস্যা সমাধান কৰাৰ লগতে আৰু তেখেতসকলক লৈ পেলাই আমাৰ বিভিন্ন যিবিলাক ইছ্যুজ আছে শিক্ষাৰ ক্ষেত্ৰত কাম কৰিবলৈ, ক্লাইমেট চেঞ্জৰ ওপৰত কাম কৰিবলৈ, এনভাইৰনমেণ্টৰ ওপৰত কাম কৰিবলৈ, ড্ৰাগছৰ এগেইনষ্টত কাম কৰিবলৈ, বিভিন্ন প্ৰডাক্টিভ কামত কাম কৰিবলৈ, তেনেকুৱা বহুত কাম আছে আমাৰ। এই কামবিলাকত সেই যুৱ যুৱতীসকলক আমি এংগেজ কৰিম আৰু একেলগে এটা সুন্দৰ বিটিআৰ দিয়াৰ কাৰণে আমি আগবাঢ়ি যাম। ডাঙৰীয়াৰ আপছ এণ্ড ডাউন দেখা পাইছোঁ যে এটা হাইকোৰ্টত কিবা এটা অৰ্ডাৰ ওলাৰ আৰু যোৱাকালি কিবা এটা শুনিলোঁ, তেনেকুৱা শুনি আছোঁ। গতিকে এই গোটেই মেটাৰটো হাইকোৰ্টৰ ওপৰত আমি
ক'ব পৰা একো নাই তেখেতৰ ওপৰত। তেখেতক ব্যক্তিগতভাৱে মই ভাল পাওঁ, তেখেতক মই এটা ৰেচপেক্ট কৰোঁ। 2 টাইমছ আমাৰ অঞ্চলৰ পৰা তেখেতে ভাৰতৰ সাংসদত তেখেতে সাংসদ হৈ গ'ল, গতিকে তেখেতক মই ইণ্ডিভিজুৱেলি তেখেতক মই ৰেচপেক্ট কৰোঁ। কিন্তু বাকী তেখেতৰ পলিটিকেল ফিউচাৰ বা পলিটিক্সটো আজি কোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিছে, কোৰ্টেহে এইটো কৰি আছে আৰু তেখেতে নিজে গম পায় যে কোনফালে এইটো যাব নাযায়, গতিকে এইটো কোৰ্ট আৰু তেখেতৰ ওপৰত এই বিষয়টো হৈ আছে। চন্দন ব্ৰহ্ম জইন কৰিব নেকি? আলোচনা চলি আছে। আমি আমাৰ চেণ্ট্ৰেল টিমৰ কোৰ টিমৰ মাজত আৰু আলোচনা কৰিম, অতি শীঘ্ৰে আলোচনা কৰি পেলাই আমি এইটো আপোনালোকক জনাম। এতিয়ালৈকে কৰা নাই, কৰিলেতো আমি আলোচনা কৰিম তেখেতৰ লগত। যদি আলোচনা কৰিব বিচাৰে কৰিম আলোচনা।